নমস্কাৰ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই মিচিং পাৰীৰ মেখেলাখন আৰু চাদৰৰ আঁচলটো কেনেকৈ কৰিছো হেতু দেখুৱাম বুলি ভাবিছো। ইয়াৰ আগত মই চাদৰৰ দীঘৰ পাৰীটো কৰি দেখুৱাইছো আপোনালোকক, তাৰ ভিডিও দিছো। আপোনালোকে মোৰ চেনেলত গৈ চেক কৰি চাব পাৰে আৰু মই ডেসক্ৰিপচন বক্সতো বাৰু ইয়াৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰিব যিসকলে নাই চোৱা। এতিয়া এয়া চাওক, মই চাদৰৰ দীঘৰ পাৰীটোত এনেকৈ বৰফি আধা আধাকৈ কৰিছিলোঁ। ইয়াৰ মই আঁচলটো কেনেকৈ কৰিছোঁ দেখুৱাম আপোনালোকক। এয়া চাওক, এয়া আঁচলটোত মই অকল এটা বৰফি দিছোঁ। এই বৰফিটো দেখিবলৈ খুব ধুনীয়া হৈছে, বহুত বেছি ডাঙৰকৈ দিয়া নাই আঁচলটোত। পাৰীটোত মই দীঘৰ পাৰীটোত হাফ হাফকৈ দিছিলোঁ আৰু ইয়াত মই দুটা হাফ দিছোঁ আৰু এটা সম্পূৰ্ণ বৰফি দিছোঁ। আৰু মেখেলাখনতো মই তেনেকৈ বহুত ডাঙৰকৈ কৰিছোঁ। ইয়াত মই দুটা বৰফি দিছোঁ, এটা দুটা, আৰু এইফালে হাফ এইফালে হাফ। বেছি ডাঙৰ নাই হোৱা বাৰু, ইয়াতকৈও ডাঙৰ কৰিব পাৰি, কিন্তু ইয়াতকৈ ডাঙৰ কৰিলে অকণমান কৰিবলৈ অসুবিধা হয়, কাপোৰটো ভাঙি ল'ব লাগে, অলপ ঢিলা হৈ যায়। সেইটো কাৰণে প্ৰথমে কৰি চাইছোঁ ইমানটো চাইজত, পিছত আকৌ অন্য কালাৰত কৰিলে মানে অকণমান ডাঙৰ কৰি চাব পাৰিম। আপোনালোকক মই এই মিচিং পাৰী লগোৱা চাদৰ মেখেলাৰ ভিডিঅ' আনিম বাৰু, ইয়াৰ কালেকশ্যনবোৰ আপোনালোকক এদিন দেখাম। এতিয়া মই সদ্যহতে নিজেও কৰি গৈছোঁ, আপোনালোককো শিকাই গৈছোঁ। এয়া চাওক, আপোনালোকে কেনেকৈ কৰিব মই অকণমান বুজাই দিওঁ। যিসকলে ধৰিব পাৰিছে তেওঁলোকে বাৰু কৰিব পাৰিবই, যিসকলে বুজা নাই তেওঁলোকক মই অলপ বুজাই দিওঁ। প্ৰথমতে মই চাদৰৰ পাৰীটো এনেকৈ কৰিছিলোঁ চাওক। দীঘৰ পাৰীটো এনেকৈ হাফ হাফকৈ এডোখৰ এডোখৰকৈ কৰিছিলোঁ, কাৰণ এইটো বৰফিটো সম্পূৰ্ণকৈ কৰি দিলে বহুত ডাঙৰ হৈ যাব দীঘৰ পাৰীটো। এইফালে হাফ দিছোঁ, এইফালে হাফ দিছোঁ। ইয়াৰ এইটো চাইডে এই হাফটোকে আনি যদি আমি এইটো চাইডে লগাই দিওঁ তেতিয়া এটা সম্পূৰ্ণ বৰফি হৈ যাব। তেনেকৈ ইয়াত দুটা হাফ লাগি পিনি এটা বৰফি কৰি দিব আপোনালোকে। আৰু তেনেকৈ এনেকৈ প্ৰথমতে কলাৰে কৰি ল'ব, কলাৰে কৰি পিনি তাৰ মাজত এনেকৈ এটা দিব, এয়া এটা দিব, এটা দি পিনি আকৌ তিনিটা দি এনেকৈ তললৈ বহাই আনিব। অকণমান মানে ভাবিব লাগিব, চিন্তা কৰি পিনি কৰিলে মানে পাৰিব নিশ্চয়। এয়া বহুত ধুনীয়া লাগে দেখিবলৈ। মই আপোনালোকক আজি চিলাইটো কৰি দেখুওৱা নাই, কাৰণ এই চিলাইটো সকলোৱে কৰিব জানে। চিলাইটো একেবাৰে সহজ হয়, কিন্তু ইয়াত বহুত ডিজাইন কৰিব পাৰি। এনেকৈয়ে মই নতুন নতুন ডিজাইনৰ মিচিং পাৰী ডিজাইন বা অন্য পাৰী ডিজাইন মই আপোনালোকৰ ওচৰলৈ আনি থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে নতুনকৈ চাইছে, আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক কৰি দিব। আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বিশেষ দেখুৱাবলগীয়া নাই। এইটো এটা চাওক, এইটো মই কৰি আছোঁ, মেখেলাৰ এটা ছাইড হ'ল আৰু এটা ছাইড কৰিবলৈ বাকী আছে। এয়া এনেকৈ মই এটা কৰিলোঁ, আকৌ এনেকৈ তললৈ বহাই নিছোঁ। এইডোখৰত এটা বহিব বৰফি, এইফালে হাফ হ'ব, এইফালে হাফ হ'ব, এইফালে হাফ হ'ব। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।